So, hello friends, good morning to everyone. আমি আজিৰ ভিডিঅ'ত দ্বৈত পদ্ধতিত যোগ বিয়োগ কেনেকৈ কৰে সেইটো শিকিম। অনুশীলনী 1.4 ৰ আগৰ ভিডিঅ'টোত আমি 1.3 দ্বিতীয় খণ্ডটো কমপ্লিট কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি দ্বৈত পদ্ধতিত যোগ আৰু বিয়োগ শিকিম। ঠিক বলক ভিডিঅ'টো আৰম্ভ কৰিছি, বেছি সময় নষ্ট নকৰি। দ্বৈত পদ্ধতিত যোগ আমি জানো 1 + 1 = 2 আমি জানো এইটো, কিন্তু এইটো দ্বৈত পদ্ধতিত যোগ কৰিলে কিমান হ'ব? 1 + 1 + 1 = 3। দ্বৈত পদ্ধতিত যোগ কৰিলে কিমান হ'ব? ইয়াতে আমি দ্বৈত পদ্ধতিত মান বাহিৰ কৰা শিকিছিলোঁ। ইয়াকে আমি 2 ৰে ভাগ কৰিম 1 আৰু বাকি থাকিব 0, অৰ্থাৎ 1 + 1 ৰ মান ইয়াতে আহিব 10 2। 1 + 1 + 1 = 3। 3 দ্বৈত পদ্ধতিত আমি মান বাহিৰ কৰিছিলোঁ কিমান? 1 বাকি 1, অৰ্থাৎ তিনিটা 1 যোগ কৰিলে ইয়াৰ মান 1 1 2 হ'ব। চাৰিটা 1 যোগ কৰিলে 2 2 - 0 2 1 0 100। অর্থাৎ চাৰিটা 1 যোগ কৰিলে ইয়াৰ মান দ্বৈত পদ্ধতিত মান হ'ব 1002। কিন্তু দ্বৈত পদ্ধতিত আমি যোগ বিয়োগ কেনেকৈ কৰোঁ? ইয়াতে যোগ কৰোঁতে যোগৰ নিয়ম কেইটা হ'ল (1 + 1 = 10 ধৰিম। 1 + 0 = 1 আমি জানো। 0 + 1 = 1 হ'ব। So, ইয়াতে অনুশীলনী 1.4 প্ৰথম অংকটো দ্বৈত সংখ্যাৰ যোগফল উলিওৱা। যোগফল কেনেকৈ বাহিৰ কৰিব লাগে? 1011 + 11। এইটো আমি এনেকৈ বহাই লৈছোঁ যোগ কৰিবলৈ। ইয়াতে প্ৰথম স্তম্ভত আছে 1 আৰু 1 যোগ কৰিব লাগে। আমি জানো 1 + 1 = কিমান? 10। 1 + 1 = 10। এতিয়া ইয়াতে 10ৰ 0 বহি হাতে কিমান থাকিব? 1 বাৰ 0 বহিব আৰু হাতে কিমান আছিলে? 1। আকৌ নেক্সট লাইনত দ্বিতীয় স্তম্ভত 1 + 1 = কিমান আছে? হ'ব 10। যোগ আৰু কিমান আছিলে? হাতে 1 বাৰ আছিলে। এতিয়া 10 + 1 = কিমান হ'ব? 0 + 1 = 1 জানো আমি, আৰু 1, অৰ্থাৎ 11। 11ৰ 1 বহি হাতে কিমান থাকিব? 1, অৰ্থাৎ ইয়াতে 1 বহি হাতে কিমান থাকিব? 1। ইয়াতে 0 আছিলে আৰু 0 প্লাছ হাতে 1 আছিলে 1 বাৰ, অৰ্থাৎ ইয়াৰ মান কিমান হ'ব? 1 পিছৰলা। তাৰপিছত ইয়াতে 1 আছিল, একো নাই মানে 0, অৰ্থাৎ ইয়াতে কিমান আহিব? 1। অৰ্থাৎ দ্বৈত সংখ্যাৰ যোগ কৰিলে এনেকৈ উলিয়াব পাৰি। ইয়াতে অনুশীলনী 1.4 3 নম্বৰটো দ্বৈত সংখ্যাৰ যোগফল উলিওৱা, কিন্তু ইয়াতে তিনিটাকে যোগ কৰিব দিছে, বা 4টাও দিব পাৰে। এনেকুৱা কৰিলে কেনে হ'ব? প্ৰথমটো আমি বহাই ল'ম 1010, তাৰপিছত আছে কিমান? 11, তাৰপিছত আছে 10। এইকেইটা আমাক যোগ কৰিব লাগে। প্ৰথম স্তম্ভত আছে কিমান? 0 + 1 + 0, অৰ্থাৎ ইয়াৰ মান কিমান হ'ব? 1। দ্বিতীয় স্তম্ভত আছে 1 + 1 + 1, আমি জানো 3 দ্বৈত সংখ্যা কিমান? 11। 11ৰ 1 বহি হাতে কিমান থাকিব? 1 বহিব আৰু হাতে তাতে কিমান আছিলে? 1, আৰু ইয়াতে 1 + 1 বাৰ = কিমান হ'ব? 10। এনেকৈ যোগফল উলিয়াই ফলশ্ৰুতি পৰীক্ষা কৰা। ইয়াতে 2 নম্বৰটো দিয়া আছে, অৰ্থাৎ ইয়াৰ যোগফল উলিয়াই যোগফলটো আমাৰ উত্তৰটো ঠিকে আছে নে নাই আমি কেনেকৈ পৰীক্ষা কৰিম? চ' এই দুটা যোগ কৰি আমি মান কিমান পাম? 1 + 1 10 0 হাতে 1, 0 + 1 আৰু হাতে 1 আছিল, আকৌ 10 10ৰ 0 হাতৰ 1 + 1 আৰু আগত কিমান আছিলে? 1, অৰ্থাৎ
3 দুই সংখ্যা আছিল 11 11ৰ 1 হাতৰ কিমান হাতে কিমান থাকিব 1 তাৰ পিছত 0 + 1 আৰু হাতে 1 আছিল অৰ্থাৎ 1 + 1 10 10ৰ 0 হাতে 1 আছিলে আকৌ ইয়াতে 1 আৰু আগৰ 1 10 10ৰ 0 হাতে 1 1 + 1 আকৌ কিমান হ'ব 10 অৰ্থাৎ এই দুটা যোগ কৰি আমি পাম 1 0 1 0 0 1 0 0 তে এইখিনি যোগ আমাৰ শুদ্ধ আছে না নাই আমি কেনেকৈ পৰীক্ষা কৰিম অৰ্থাৎ এইখিনি যোগ কৰি আমি কিমান পালো 1 0 0 0 1 0 0 2 এতিয়া আমি এইখিনি পৰীক্ষা কৰিম ঠিক আছে না নাই ইয়াতে আমি এতিয়া বাওঁফাল আৰু সোঁফাল দুটা পাইছোঁ বাওঁফাল আৰু সোঁফাল দুটা যদি ঠিকই আছে মান ঠিক আছে দশমিক মান ঠিক আছে তেনেহলে আমাৰ যোগফলটো কি শুদ্ধ হ'ব ইয়াতে কিমান আছে 1 1 0 1 0 1 2 এটো দুই ভূমিত বিস্তাৰ কৰিলে কি হ'ব 1 * 2 + 1 * 2 + 0 * 2 + 1 * 2 + 0 * 2 + 1 * 2 আৰু ঘাত কেইটা 0 1 2 3 4 5 এইখিনি দশমিক মান কিমান হ'ব 2 to the 5 অৰ্থাৎ 32 2 to the power 4 16 ইয়াতে 0 আহিব নালাগে 2 স্কয়ার 4 আহিব আৰু ইয়াতে 0 আহিব আৰু ইয়াতে 1 * 2 to the power 0 1 অৰ্থাৎ কাৰণ 2 to the power 0 মান কিমান আছে ইয়াতে 2 to the power 0 মান কিমান আছে ইয়াতে 1 2 to the power 0 মানে 1 এইখিনি যোগ কৰিলে কিমান হ'ব আমাৰ 53 আকৌ এইখিনিৰ মান আমি বাহিৰ কৰিম কিমান 1 1 1 2 অৰ্থাৎ 1 * 2 1 * 2 1 * 2 1 * 2 সংখ্যাটোৰ অংককেইটাৰ লগত ভূমিটো যোগ কৰি পূৰণ কৰি দিছোঁ 0 1 2 3 ইয়াৰ মান আহিব 2 ³ 8 4 + 2 + 1 অৰ্থাৎ কিমান 15 এইখিনিৰ মান আমি এতিয়া উলিয়াই চাম যদি এই দুটাৰ যোগফল আৰু এইটোৰ মান সমান হয় তেন্তে আমাৰ যোগফলটো কি আছে শুদ্ধ আছে 1 * 2 0 * 2 0 * 2 0 * 2 1 * 2 0 * 2 0 * 2 0 1 2 3 4 5 6 2 to the power 6 64 এইকেইটা শূন্য আহি যাব তাৰ পিছত কিমান আছে 2 স্কয়ার 4 আৰু বাকি কেইটাও কি আহি যাব শূন্য অৰ্থাৎ ইয়াতে আহিব 68 আহিব এতিয়া এই দুটাৰ মান কিমান আছিল এইটোৰ মান আছিল 53 আৰু এইখিনিৰ মান কিমান আছিল 15 কিমান হয় দুটা যোগ কৰি 5 আৰু 3 8 আৰু 6 অৰ্থাৎ 68 সোঁফাল এতিয়া লেফট হ্যান্ড সাইডৰ মান দশমিক মান ইকুয়াল রাইট হ্যান্ড সাইডৰ দশমিক মান আহিছে দুটা যোগ কৰি কিমান আহিছে 68 গতিকে আমাৰ যোগফলটো কি আছে শুদ্ধ আছে